নমস্কাৰ বন্ধুসকল, মই ৱাছিম আৰু আপোনালোক সকলোকে মোৰ নতুন ইউটিউব চেনেল HQ ভেক্সালৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এনে এটা বিষয় আলোচনা কৰিম যিটো হয়তো আপুনিও যোৱাকালি ৰাতি অনুভৱ কৰিছে। হঠাতে ঘৰখন কঁপিবলৈ ধৰিলে, খিৰিকী দুৱাৰ জোকাৰ খালে আৰু কেই ছেকেণ্ডৰ বাবে সকলো মানুহ ভয় খাই বাহিৰলৈ ওলাই আহে। হয়, মই কৈ আছো ভূমিকম্পৰ। কিন্তু কেতিয়াবা ভাবিছেনে পৃথিৱীখন কিয় কঁপে? মাটিৰ তলত আচলতে কি ঘটে? অসমত কিয় ইমান বেছি ভূমিকম্প হয়? ৰিখটাৰ স্কেল কি? ইপিচেণ্টাৰ আৰু মেগনিটিউড মানে কি? আৰু বিজ্ঞানীসকলে আগতেই ভূমিকম্পৰ খবৰ দিব পাৰে নেকি? আজিৰ ভিডিঅ'টোত আমি ভূমিকম্পৰ A to Z সকলো কথা সহজ ভাষাত বুজিম। ভূমিকম্প মানে কি? সহজ ভাষাত ক'বলৈ গ'লে ভূমিকম্প হৈছে পৃথিৱীৰ ভূপৃষ্ঠ হঠাৎ কঁপি উঠা ঘটনা। ইংৰাজীত ইয়াক আৰ্থকুৱেক বুলি কোৱা হয়। বিজ্ঞান অনুসৰি পৃথিৱীৰ 4টা মূল স্তৰ আছে। ভূপৃষ্ঠ, যাক ইংৰাজীত ক্ৰাষ্ট বুলি কয়, মধ্য স্তৰ মেণ্টল, বাহ্যিক কেন্দ্ৰভাগ আউটাৰ কোৰ, আভ্যন্তৰীণ কেন্দ্ৰভাগ ইনাৰ কোৰ। আমি য'ত বসবাস কৰোঁ সেই অংশটো হৈছে ক্ৰাষ্ট। এই ক্ৰাষ্টটো এটা সম্পূৰ্ণ টুকুৰা নহয়, ই বহু ডাঙৰ ডাঙৰ টুকুৰাত ভাগ হৈ আছে। এইবোৰক প্লেট বা টেকটনিক প্লেট বুলি কোৱা হয়। টেকটনিক প্লেট মানে হ'ল, ভাবক আপুনি পানীৰ ওপৰত কেইটামান বৰফৰ টুকুৰা এৰি দিলে, সেইবোৰ ধীৰে ধীৰে লৰচৰ নকৰিবনে? ঠিক তেনেকৈ পৃথিৱীৰ প্লেটবোৰো সদায় অলপ অলপকৈ লৰচৰ কৰি থাকে। কিছুমান প্লেট এটাই আনটোৰ ফালে আগবাঢ়ে, আকৌ কিছুমান আঁতৰি যায়, আৰু কিছুমান প্লেট এটাই আনটোৰ কাষেৰে টাচ কৰি কৰি মুভমেণ্ট কৰি থাকে। যেতিয়া প্লেট দুখনে এটাই আনটোৰ সৈতে টাচ কৰে তেতিয়াই কম্পনৰ সৃষ্টি হয়, মানে কঁপিবলৈ ধৰে। এই কম্পন পৃথিৱীৰ ভিতৰৰ পৰা যেতিয়াই বাহিৰলৈ বিয়পি আহে তাক আমি ভূমিকম্প বুলি কওঁ। ভূমিকম্প আৰম্ভ হোৱা মূল স্থানটোক ফকাছ বা হাইপ'চেণ্টাৰ বোলা হয়। এইটো মাটিৰ তলত থাকে। ফকাছৰ ঠিক ওপৰৰ মাটিৰ অংশটোক ইপিচেণ্টাৰ বোলা হয়। সাধাৰণতে ইপিচেণ্টাৰৰ ওচৰৰ অঞ্চলতেই আটাইতকৈ বেছি কম্পন অনুভৱ কৰা যায়। সেয়েহে সংবাদ মাধ্যমত আমি প্ৰায়ে শুনি থাকো ভূমিকম্পৰ ইপিচেণ্টাৰ অমুক ঠাইত আছিলে বুলি। এতিয়া আমি জানিম মেগনিটিউড আৰু ৰিখটাৰ স্কেলৰ বিষয়ে। ভূমিকম্প কিমান ডাঙৰ বা কিমান সৰু তাৰ জোখ ল'বলৈ বৈজ্ঞানিকসকলে স্কেল ব্যৱহাৰ কৰে, যাৰ নাম হৈছে মেগনিটিউড স্কেল। আগতে ৰিখটাৰ স্কেল ব্যৱহাৰ কৰা হৈছিল। বৰ্তমান সময়ত মমেণ্ট মেগনিটিউড স্কেল অধিক ব্যৱহাৰ কৰা হয়। এই স্কেলত কিছুমান নিৰ্দিষ্ট মান থাকে। উদাহৰণস্বৰূপে যদি কোনো ভূমিকম্পৰ মেগনিটিউড স্কেলৰ মান 3.0 তেতিয়া সেয়া সৰু ভূমিকম্প। যদি 4.0 থাকে সকলোৱে অনুভৱ কৰিব পাৰে। 5.0 থাকিলে মধ্যমীয়া, 6.0 থাকিলে শক্তিশালী, 7.0 থাকিলে অতি শক্তিশালী। মেগনিটিউড স্কেলত ভূমিকম্পৰ মান 8.0 বা তাতকৈ বেছি হলে সেয়া অতি ভয়ংকৰ ভূমিকম্প। বন্ধুসকল, ৰিখটাৰ স্কেল সাধাৰণ স্কেল নহয়। 6 মেগনিটিউড ভূমিকম্প 5 মেগনিটিউড ভূমিকম্পতকৈ কেৱল অলপ নহয়, বহু গুণ শক্তিশালী। এতিয়া আমি জানিম অসমত কিয় ইমান বেছি ভূমিকম্প হয়। বন্ধুসকল, এতিয়ালৈকে আমি বুজিলো যে ভূমিকম্পৰ মূল কাৰণ হৈছে পৃথিৱীৰ টেকটনিক প্লেটবোৰৰ গতি বা সিহঁতৰ লৰচৰ কৰাৰ কাৰণ। এতিয়া প্ৰশ্ন আহে, ভাৰতত বহু ৰাজ্য থকাৰ পিছতো অসমত কিয় সঘনাই ভূমিকম্প হয়? ইয়াৰ উত্তৰ লুকাই আছে অসমৰ ভৌগোলিক অৱস্থানত। অসম এনে এটা ভৌগোলিক অঞ্চলত অৱস্থিত য'ত পৃথিৱীৰ দুটা বিশাল প্লেটে বহু লাখ বছৰৰ পৰা এটাই আনটোক ঠেলি আছে। এই দুটা প্লেট হৈছে ইণ্ডিয়ান প্লেট আৰু ইউৰেছিয়ান প্লেট। এতিয়া এটা সহজ উদাহৰণেৰে বুজিব চেষ্টা কৰিম। ধৰক আপুনি আৰু আপোনাৰ বন্ধু এজনে দুয়োফালৰ পৰা এখন টেবুল ঠেলি আছে। দুয়োজনেই শক্তি প্ৰয়োগ কৰি আছে। প্ৰথমেই টেবুলখন কিন্তু লৰচৰ নকৰে, কিন্তু চাপ বা ফ'ৰ্চ জমা হৈ থাকে। এটা সময়ত হঠাতে টেবুলখন লৰচৰ কৰিবলৈ ধৰে। পৃথিৱীৰ ভিতৰতো ঠিক এই ঘটনাই ঘটে। ইণ্ডিয়ান প্লেটটো দক্ষিণৰ পৰা লাহে লাহে উত্তৰ দিশলৈ আগবাঢ়ি আছে আৰু ইউৰেছিয়ান প্লেটটোৰ লগত সংঘৰ্ষ কৰি আছে। এই সংঘৰ্ষ কোনো নতুন ঘটনা নহয়। প্ৰায় 5 কোটি বছৰ আগৰ পৰাই এই সংঘৰ্ষ চলি আছে। এই সংঘৰ্ষৰ ফলতে পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বতমালা হিমালয়ৰ সৃষ্টি হৈছিল। আজিও ইণ্ডিয়ান প্লেটটো প্ৰতি বছৰে প্ৰায় 4ৰ পৰা 5 চেণ্টিমিটাৰকৈ উত্তৰ ফালে আগবাঢ়ি আছে, অৰ্থাৎ সংঘৰ্ষ আজিও চলি আছে। এই কাৰণে অসমৰ তলত আৰু সমগ্ৰ উত্তৰ পূব ভাৰতত সদায় চাপ জমা হৈ থাকে। যেতিয়া এই চাপ অত্যাধিক হয় তেতিয়া মাটিৰ তলৰ শিলাস্তৰৰ হঠাতে লৰচৰ হয়, যাৰ ফলত ভূমিকম্প হয়।
অসমৰ বাবে আৰু এটা ডাঙৰ কাৰণ আছে। অসম কেৱল ইণ্ডিয়ান প্লেট আৰু ইউৰেছিয়ান প্লেটৰ মাজত থকাই নহয়, ইয়াৰ ওচৰতে বহু সক্ৰিয় ফল্ট লাইন আছে। এই ফল্ট লাইনবোৰক পৃথিৱীৰ দুৰ্বল স্থান বুলিও ক'ব পাৰি, য'ত চাপ জমা হলে সহজে ভূমিকম্প হ'ব পাৰে। সেইবাবে অসমৰ বিভিন্ন অংশত সৰু বৰ ভূমিকম্প প্ৰায়ে অনুভৱ কৰা দেখা যায়। এই কাৰণেই বিজ্ঞানীসকলে অসমক উচ্চ ভূমিকম্প বিপদ অঞ্চল বুলি গণ্য কৰে। ভাৰত চৰকাৰে সমগ্ৰ দেশক কেইবাটাও ছেইস্মিক জোনত ভাগ কৰিছে। তাৰ ভিতৰত জোন 5 হৈছে আটাইতকৈ বিপদজনক অঞ্চল আৰু অসমৰ অধিকাংশ অংশ জোন 5ত পৰে। জোন 5 মানে হ'ল যি অঞ্চলত শক্তিশালী ভূমিকম্প হোৱাৰ সম্ভাৱনা আন বহু অঞ্চলতকৈ বেছি, তাক জোন 5ৰে চিনাক্ত কৰা হৈছে। সেইবাবে অসমত ঘৰ-বাৰী, দলং, চৰকাৰী ভৱন আদি নিৰ্মাণ কৰাৰ সময়ত ভূমিকম্প সহনশীল নক্সা ব্যৱহাৰ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। ইতিহাসেও এই কথাৰ প্ৰমাণ দিয়ে। 1897 চনৰ গ্ৰেট আছাম আৰ্থকুৱেক মেগনিটিউড স্কেলত ইয়াৰ মান আছিল প্ৰায় 8.1 আৰু 1950 চনৰ আছাম তিব্বত আৰ্থকুৱেক মেগনিটিউড স্কেলত ইয়াৰ মান আছিল প্ৰায় 8.6। এইটোৱে আছিল বিশ্বৰ অন্যতম শক্তিশালী ভূমিকম্প। এই দুয়োটা ভূমিকম্পই দেখুৱাই দিছিল যে অসম ভূমিকম্পৰ ক্ষেত্ৰত কিমান স্পৰ্শকাতৰ অঞ্চল। বন্ধু-বান্ধৱীসকল, এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বিজ্ঞানীসকলে ভূমিকম্পৰ সঠিক সময়টো আগতেই কিয় ক'ব নোৱাৰে? এইটো বৰ আকৰ্ষণীয় প্ৰশ্ন। বতৰ বিভাগে বৰষুণৰ আগজাননী দিব পাৰে, কিন্তু ভূমিকম্পৰ একেবাৰে সঠিক সময় আজিলৈকে কোনো বিজ্ঞানীয়ে ক'ব নোৱাৰে। কাৰণ মাটিৰ তলৰ চাপ কেতিয়া মুক্তি পাব সেইটো সঠিকভাৱে জনা বৰ কঠিন কাম। বন্ধু-বান্ধৱীসকল, ভূমিকম্প হলে কি কৰিব? ভয় নাখাব, মজবুত টেবুলৰ তলত আশ্ৰয় লওক, খিৰিকী আৰু কাঁচৰ পৰা আঁতৰি থাকক, লিফ্ট ব্যৱহাৰ নকৰিব, বাহিৰত থাকিলে খালী ঠাইলৈ যাওক, বিদ্যুতৰ খুঁটা আৰু ডাঙৰ গছৰ পৰা আঁতৰি থাকক। All this time I've been holding on so tight, 'cause all that I do